Hey guys, welcome to my back YouTube channel Montus Vlog. তো আজি আমি মইনা পুখুৰী যাম। তো ব্লগ ভিডিওটো আৰম্ভ কৰোঁ। এৰস্তো এতিয়া আমি অলপ খোৱা বস্তু ল'ম। ল'মেই আৰু আমাৰ এইটো মাইন মানুহ দোস্ত মইনা পুখুৰী এনা এটা পুখুৰী মোটামুটি পাহাৰৰ বহু ওপৰত আছে, কিন্তু তাৰ পানী কেতিয়াও নুশুকায়। আমি এতিয়া দেখাম পুৰা ফুল ভিডিঅ' চাই ৰাখব। কিবা কৈ দিব একো বৰ মাতা তাই কিবা অলপ কৈ দিয়ক। ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰি দিব। বঢ়িয়া। এৰস্তো আমি 4খন গাড়ী লৈছিলোঁ। এইখন দিও এই পুৰা ইঞ্জিন গৰম হৈ গৈছে। এখন পালচাৰ নালাগে, এৰস্তোতে মাল আছে খাব লাগিব আমি। আৰু এখন পালচাৰ এই পুৰা গৰম উঠি গৈছে ইঞ্জিন। ভিডিঅ'টো চাব পুৰা। আমি কষ্ট কৰিছোঁ, হ'লেও আপোনালোকৰ কাৰণে কষ্ট কৰিছোঁ। আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে আমাক বহুত উৎসাহ দিয়ে, গতিকে ছাবস্ক্ৰাইব কৰি দিব পুৰা। এৰস্তো আমি গোটেইকেইটা অলপ পেচাব কৰোঁ। এতিয়া কৰিব লাগিব, পুৰা একদম বেছি গৈছে। এই পেচাব কৰি আছোঁ। তো দস্ত পেচাব কৰা হ'ল, মই এতিয়া অলপ ভাল লাগছে। আপোনালোকক হাতীৰ ওপৰত দেখাম আজি, আৰু এতিয়া বাঘৰ পাল্লাত নপৰিলেও পাল্লাত বুলিও কথা নাই। সিংহ ৰাখিৰ মানুহ পুৰা কাজিয়া কৰিম, সিংহ মেইন। তো বলক চাই ৰাখোঁ। দোস্ত আমাক বুঢ়া গাড়ীখন দিছে কাল নাতৰে ঘাটা গাড়ী পুৰা গেছে 850 পালচাৰ গাড়ী ক'ত ধৰব এই পাহাৰৰ আৰু পাহাৰৰ বহুত উঠবা লাগে সেইকাৰণে নচলে গাড়ী। ফাইনেলি আৰু পাই গেলো। তো ফাইনেলি আমি পাই গেলো, আৰু পাহাৰত যাব লগা আছে 3 কিলোমিটাৰমান। যে পুৰা যাম আৰু ফুল ষ্টেমিনাত। অলপ সোমে গাইজ এইটোৱে মইনা পুখুৰী, যিটো পাহাৰৰ বহুত ওপৰত আছে, কিন্তু কেতিয়াও পানী শুকাই নাযায়। চাওক এইটোৱে মইনা পুখুৰী।
বাই বাই মইনা পুখুৰী এতিয়া যাম ঘৰলৈ তো বলক ফাইনেলি ঘৰ আহি পালোঁ গতিকে বহুত কষ্ট হ'ল দিনটো বহুত ঘূৰিলোঁ তো ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব যাতে আৰু নেক্সট ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ আমি ধন্যবাদ